Welcome to Sion Nutrition. Make a good health. Use natural product. No side effect. আমাৰ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ আগত কিছুমান পুষ্টিকৰ খাদ্য সামগ্ৰী বা প্ৰডাক্টৰ বিষয়ে জনোৱা হয় আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে জনোৱা হয়। সেয়েহে এই JMS নেটৱৰ্ক চেনেলটো যদি আপোনাৰ কাৰণে উপকাৰী হয় তেন্তে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আমাৰ এই চেনেলটোৰ এটাই উদ্দেশ্য যাতে আপুনি এটা সুস্থ প্ৰডাক্ট ব্যৱহাৰ কৰক, এটা সুস্থ শৰীৰৰ গৰাকী হওক আৰু লগতে এটা সুস্থ জীৱন যাপন কৰক। তাৰে কামনাৰে আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' দাঙি ধৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক। আজি মই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ আগত চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পিবাক প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। গেছ, বদ হজম, বুকু জ্বলা পোৰা আদি সমস্যাৰ পৰা আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰিলে 100% ফলাফল পাব আৰু ইয়াৰ লগতে কোষৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা, ইমিউনিটি ছিষ্টেম, এণ্টি অক্সিজেন আপুনি ইয়াৰ পৰা এই প্ৰডাক্টটো ব্যৱহাৰ কৰিলে পাব। আৰু আজিৰ ডেটত এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে মই আপোনালোকৰ আগত জনাব ওলাইছোঁ। 100% নেচাৰেল হয়, 100% रिजल्ट আছে ইয়াৰ পৰা আৰু ইয়াৰ পৰা কোনো ধৰণৰ साइड इफेक्ट নাই। जो लोग आसाम के बाहर से इस वीडियो को देख रहे हैं उसको मैं बताना चाहूँगा ये प्रोडक्ट सियन न्यूट्री इंडिया का पिबाक इसका नाम है और इस प्रोडक्ट को यूज़ करने के बाद आपको अगर गैस, एसिडिटी और इंडाइजेशन प्रॉब्लम का ऐसा चल रहा है तो आपको यहाँ से 100% रिजल्ट मिल जाएगा और 100% नेचुरल है, रिजल्टेबल प्रोडक्ट है और इसका कोई साइड इफेक्ट नहीं है। अगर इस प्रोडक्ट के बारे में ज़्यादा जानकारी चाहिए तो आप इन तक वीडियो को देखिए और उसमें आपको एक नंबर मिल जाएगा, उस पर आप कॉल कर सकते हैं और चैनल को अभी तक आपने सब्सक्राइब नहीं किया तो आप सब्सक्राइब कर लीजिएगा। नमस्कार বাইদেউ, মই চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পৰা আহিছোঁ। মোৰ নাম মিষ্টাৰ উৎপল হাজৰিকা। বাইদেউ আপোনাৰ নামটো জনাবচোন। মোৰ নাম কুসুম দত্ত। আপোনাৰ এড্ৰেছটো? গোলাঘাট জোনাকী কাবুৰ গাঁও ন? আপোনাক চিয়ন নিউট্ৰি ইণ্ডিয়াৰ ফালৰ পৰা আজি কেইদিনমানৰ আগত এটা প্ৰডাক্ট দিয়া হৈছিলে। প্ৰডাক্টটো ব্যৱহাৰ কৰি আপুনি কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে? মই বহুতেই ভাল পাইছোঁ। এতিয়া বৰ্তমান মোৰ তেনেকুৱা কোনো প্ৰব্লেম নাই। এনে কেনেকুৱা ধৰণৰ প্ৰব্লেম আছিলে আপোনাৰ? মোৰ গেছ হৈছিলে খুব, ভাত হজম নহয়, ভাত খাবলৈও মন নাযায়, খুব ভোক লাগে পেটত। হয়। তাৰপৰা কঁকালৰ বিষ হৈ গৈছিলে তেনেকুৱা, বুকু ভাল মাৰি ধৰে, পিঠি ফালেও ভাল মাৰি ধৰে। এই প্ৰডাক্টটো খুব বেছি এসপ্তাহ ইউজ কৰিয়ে মই এতিয়া বৰ্তমান ভাল হৈ আছোঁ। এতিয়া মানে আপুনি প্ৰডাক্টটো ব্যৱহাৰ কৰি বহুতখিনি ভাল পাইছে? পাইছোঁ। প্ৰডাক্টটো এবাৰ দেখাব নেকি? প্ৰডাক্টটো এইটোৱে আছিলে। আপুনি চিয়ন নিউট্ৰি ইণ্ডিয়াৰ পিবাক ব্যৱহাৰ কৰিছিলে ন? হয়। এই প্ৰডাক্টটো যিহেতু আপুনি ব্যৱহাৰ কৰি ভাল পাইছে, আপোনাৰ প্ৰব্লেমটো যদি বেলেগ এজনৰ থাকে তেওঁৰ ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁকো এইটোকে ব্যৱহাৰ কৰিবলৈ ক'ম। আপুনি ব্যৱহাৰ কৰিবলৈ ক'ব ন? হয়। ধন্যবাদ বাইদেউ আপোনাৰ বক্তব্য আমাৰ আগত জনোৱাৰ বাবে। আপোনালৈ এটা বিনম্ৰ অনুৰোধ, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি আপুনি ভাবে তেন্তে আপোনাৰ ফেচবুক আৰু হোৱাটছএপৰ মাধ্যমেৰে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই JMS নেটৱৰ্ক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো এবাৰ প্ৰেছ কৰিব যাতে আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। আৰু আমাৰ ইয়াতে এটা ফ্ৰী ডিষ্ট্ৰিবিউটৰৰ সুবিধা আছে। আপুনি আপোনাৰ ঠাইত বা আপোনাৰ অঞ্চলত এই প্ৰডাক্টটো যদি আপুনি যোগান ধৰিব বিচাৰে তেন্তে এই নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে 7002924956 আৰু আপোনাৰ এটা সুস্থ শৰীৰৰ কামনাৰে আজি আমাৰ ভিডিঅ'টো সামৰিছোঁ আৰু আকৌ আপোনাক এবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।